কলিজা, মোৰ কাৰণে তুমি কি কৰিব পাৰিবা? জান, তোমাৰ কাৰণে মই বহুত কিবা কিবি কৰিব পাৰিম। যদি কোৱা সৌ জোনবাইটো লাগে বুলি মই জোনবাইটো আনি দিব পাৰিম জান। কলিজা, তুমি ইমান ভাল, প্লিজ আনা না জোনটো কলিজা। মই তেতিয়া সকলো বান্ধৱীক দেখুৱাব পাৰিম আৰু ক'ব পাৰিম যে মোৰ কলিজাই মোৰ কাৰণে জোনবাই লৈ আহিছে। কি যে ভাল লাগিব, প্লিজ আনা না কলিজা, প্লিজ। মোৰ দেউতাৰ সম্পত্তি আজি মই জোনবাইটো আনি দিবলৈ মই। কি কৈছা কলিজা? নাই নাই, একো কোৱা নাই জান। ঠিক আছে দিয়া, মই কোনোবা দিন তোমাৰ কাৰণে আনি দিম বাৰু দেই। আনি দিম নহয়, আজিয়ে আনি দিয়া, আৰু এতিয়াই। এতিয়াই আনি দিব লাগিব নি? এতিয়া ৰাতি হ'ল নহয় জান। যিয়ে নহওক আনি দিয়া এতিয়া, নহ'লে নামাতো তোমাক। হে হৰি, এই ইমান মূৰ্খ বুলি মই ভবা নাছিলোঁ। এনেই তাইক মই প্ৰেমৰ বৰ্ণনাহে দিছিলোঁ, সঁচা সঁচিকৈ লগা হ'লচোন বে। কি কৰোঁ এতিয়া মই? কি ভুৰ ভুৰাই আছা, আনাগে আকৌ। এই যিহেতু তামাম মূৰ্খ, গতিকে আৰু অলপ মূৰ্খ বনাই দিওঁ ৰ। ৰ'বা ৰ'বা, চন্দত মোৰ লগৰ কেইটামান আছে মানে, তাহাঁতক মোৰ কাৰণে ভাত কেইটামান বনাই থ'বলৈ কওঁ, নহ'লে মোৰ ভোক লাগিব নহয়। কৰা কৰা। হেল্ল' বন্ধু, কি কৰিছ? এই মনত পৰা কাৰণ হ'ল মানে মই এতিয়া চন্দলৈ যোৱা কথা আছে এই ঘপককৈ যাব লগা হ'ল। কাৰণ মানে মোৰ জানজনীক জোনবাইটো লাগে হেনো। মোৰ জানজনীক জোনবাইটো লাগে হেনো। কি কাৰণে লাগে মানে তাই ফুটনি মাৰিব হেনো লগৰ ছোৱালীৰ আগত, যে মই তাইক জোনবাইটো আনি দিলোঁ বুলি। গতিকে এতিয়া মই আনিবলৈ যাম জোনবাইটো। আৰু কথা এটা শুনচোন, তহঁতি পাৰিলে মোৰ কাৰণে ভাত কিমান বনাই থবিচোন দেই। আৰু এটা কথা, হেল্ল', আৰু এটা কথা শুনচোন, তহঁতি পাৰিলে জোনবাই ঘৰৰ মানুহক সুধি চাগেচোন যে এতিয়া আহিব পাৰিব নে নোৱাৰিব জোনবাই। ঠিক আছে দে, ফোন কৰিবি দে, ঠিক আছে। কি ক'লে বন্ধুকেইজনে কলিজা? ৰ'বা, তাহাঁতি মোলৈ ফোন কৰিব এতিয়া। তাহাঁতি জোনবাই ঘৰত সুধিবলৈ গৈছে। ক নোৱাৰিব মানে? বৰ দিগদাৰ হ'ল নহয় পাই। ঠিক আছে আৰু হ'ব দে, উপায়টো নাই আৰু ন। হ'ব দে আৰু ঠিক আছে, জনাবি বাৰু দে পিছত। ঠিক আছে, ৰাখিছোঁ দে। ঠিক আছে। জান, কি ক'লে এতিয়া কলিজা? জোনবাইটো আনিব নোৱাৰিম হেনো। কিয় আকৌ? মোৰ লগৰকেইটাই সুধি চালেগৈ, কিন্তু এইকেইদিন আহিব নোৱাৰিব হেনো জোনবাই। কিয় আহিব নোৱাৰিব, কাৰণটো কি? কাৰণটো হ'ল মানে জোনবাই ৰাতি আকাশত পোহৰ দিব লাগিব যে, গতিকে এতিয়া আহিব নোৱাৰিব। কিন্তু জোনবাই নিৰাশ কৰা নাই বাৰু মোৰ বন্ধুকেইটাক। জোনবাই কৈছে যিদিনাখনৰ পৰা সূৰ্যই দিনৰ লগতে ৰাতি আকাশতো পোহৰ দিবলৈ ল'ব, তেতিয়া হেনো জোনবাইক লৈ আহিবগৈ পাৰিম। গতিকে এতিয়াতো জোনবাইক বেছি জোৰ কৰিব নোৱাৰোঁ ন। গতিকে যিদিনাই জোনবাই আহিম বুলি কয় সেইদিনাই লৈ আহিমগৈ তোমালৈ দেই জান। হ'ব আৰু দিয়া, উপায়টো নাই আৰু, পিছত হ'লেও আনি দিব লাগিব কিন্তু। আনি দিম, চিন্তাই নকৰিবা। কিন্তু সূৰ্যৰ ওপৰত কথা আৰু। জীৱনত বহুত মূৰ্খ লগ পাইছোঁ, কিন্তু এনেকুৱা মূৰ্খ আজি প্ৰথম লগ পাইছোঁ দেই। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।